ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ আৰু এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আছে সোমবাৰ 3 মে' আৰু এতিয়া আবেলিয়ে হ'ল, এতিয়া 4টা বাজিবলৈ হ'ল। আৰু এতিয়াৰ পৰা মোৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু ব্লগ চাওঁ এতিয়া মই কি কৰোঁ। এতিয়া পিছে মোৰ দানা দিবলৈ আছে অলপ, যিহেতু মোৰ এখন সৰুকৈ ফাৰ্মেই আছিলে। ফাৰ্মখন কিন্তু বহুতো কুকুৰা এতিয়া মৰি গৈছে, তথাপিতো আকৌ নতুনকৈ কিছুমান পালিবলৈ আৰম্ভ কৰিছোঁ। তাকে বলকচোন দানা দিওঁগৈ, আৰু আপোনালোকেও চাওক মই কেনেদৰে দানা দিওঁ আৰু কেনেকৈনো ৰাখিছোঁ। বলক দানাখিনি লৈ লওঁ। আন্ধাৰ আছে ইয়াত অলপ। এইখিনি পোৱালিবিলাকৰ দানা হয়, আমি দিবগৈ লাগিব। এতিয়া ইয়াতে এটেমা লৈ লওঁ। হৈ যাব ইমানখিনি হ'লে। বলক এতিয়া দিওঁগৈ। এইজনী আমাৰ বগী আৰু এইখিনি হ'ল মোৰ কুকুৰা পোৱালি। আহিছোঁ ৰাহ এইখিনি চাওক, দানা দিবলৈ আহিছোঁ বুলি তাহাঁতি খুব ভাল পায় দানা খাবলৈ। এইটো টাইমত ভোক লাগিছে ন। আহা এইফালৰ পৰা অকণমান দি লওঁ। কিমান হুলস্থুল। এইখিনি ইয়াতে 50 আছে পোৱালি। তাহাঁতি খাই থাক, এনেকৈ থৈ দিছোঁ। আৰু এফালেও আছে, তোক দিম ৰ। আৰু দেখাওঁগৈ বোলক। এইখিনি মোৰ ছাগলী। দিও নাটানিবা, তাক নাটানিবা। কি এইটো খাচী? নাটানিবা তাক, নাটানিবা। ক'লৈ টানিছা? নহয় নকৰিবা আকৌ। বান্ধিব জানা তুমি তাক? মই নাবান্ধো এতিয়া। কিনি আনিছোঁ আকৌ বজাৰৰ পৰা। আৰু সেইকেইটা মোৰ হাঁহ বেছি নাই, 7টামান আছে ডাঙৰ। দিও নকৰিবা, বোকা নেখেচিবা। বলা বোকা সোমাই যাবা চেণ্ডেল। এইটো মোৰ উল্টা কুকুৰা। কলে গৈছে ৰা তাৰপৰা দে তাক কেনেকৈ খোজকাঢ়ে। ক'ত উঠিছ? আৰু ইয়াত আছে কেইটামান পোৱালি, এইকেইটা হাঁহ পোৱালি। এইকেইটা ইয়াতে এনেকৈ থৈ দিছোঁ, খাবলৈ দিব লাগিব। আৰু আছে কেইটামান, দেখাইছোঁ ৰ'ব।
পোৱালিকেইটা খানাখিনি এনেকৈ খুন্দনাত খুন্দি থৈছোঁ। যোনকেইটা পোৱালি মই আপোনালোকক দেখাইছিলোঁ একেখিনিয়ে দানা হয়, কিন্তু এনেকৈ খুন্দনাত লোহাৰ খুন্দনাত খুন্দি থৈছোঁ। এইখিনি এতিয়া সিহঁতক দি দিওঁগৈ। হাততে অকণমান দি দিলে হ'ব। তহঁতক নিদিওঁ দেই, তহঁতক নিদিওঁ। পানী খাবলৈ দমে, ইমান মৰম লাগে সিহঁতক। সেনেকৈ খাই থাকিব এতিয়া। আৰু এতিয়া দিম ডাঙৰ হাঁহকেইটাক। তাহাঁতৰ কাৰণে চাউল আৰু এনেকৈ ভুচি মিক্স কৰি দি দিওঁ। চাউল অলপ আৰু এয়া ভুচি। এতিয়া দিম নাই, এতিয়া হাঁহকেইটাক দি লওঁ। এই পানী অলপ দিব লাগিব। দিম ৰ। ছাগলী চব আহিলে নাই? ছাগলী গোটেইকেইটা আহিলে নাই? বল বল। এতিয়া দিম চাপৰ। এই চা দিওঁ। থৈ দিয়া তলত থোৱা হ'ব, তলত থোৱা হ'ব। এফালে চা, এইটো দিওঁ। খাবলৈ দিয়া খাবলৈ নুগুৰিয়াবা, নাপায় খাব দিয়া। সেনেকৈ নহ'ব, খুন্দিয়াই দিব। খাব দিয়া, মাকজনীক দিয়া, খাবলৈ দিয়া। আৰু আহিছে 3টা 4 5 6 7 8 2টা কেনি গ'ল? সেইকেইটা ছাগলী 2টা যোৱা নাছিলে আৰু আহি পিছফালে নামদাং গেষ্ট হাউচত সোমাই আছেহি। ঐ বল বাকী চবেই চাপৰ খালে, তহঁত 2টা হাৰি গ'লি। বল চলো। গেছ নহয়, এইটো এয়াৰ কণ্ডিশ্যন। গেষ্ট হাউচ হয়, ব'লা। চল যা। তহঁত 2টা কাল নাযাওঁ। নাই দিয়া যা গ'ল এফালে ব'ল। ব'লা। পানী যা বল। ইমান তগৰ ফুল গোন্ধাইছে। তগৰ ফুল। এই যা চল।
বলা 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 ঘৰলৈ খেদা বল 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 তহঁতি বল বল যা 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 বল বল চবেই চাপৰ খালে বল তহঁত দুটা থাকি গলি চল 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 আজি ভাবিছোঁ মোৰ এই খেলি মেলি হৈ থকা গডৰেজটো অলপ চফা কৰোঁ দেখিছানে কি অৱস্থা বিহুৰ পৰা বিহুত আচলতে সাপে খাটিলে গৈছিলোঁ তাতে গৈ মেলি মই কাপোৰ চাপোৰ একো কৰা নাই এনেকৈ আহি মেলি ধুই মেলি এনেকৈ ইস্তি কৰি তেনেকৈ থলোঁ আৰু এতিয়ালৈকে মই জাপিব পৰা নাই টাইমে পোৱা নাই আচলতে আৰু আজি ভাবিছোঁ গডৰেজটো চফা কৰি লওঁ তাৰপৰা আপোনালোকক দেখাম মই কেনেদৰে এইবিলাক চিজিল কৰিলেও মোৰ বেছি দিন ভালে নাথাকে গডৰেজটো আচলতে সেইকাৰণে অলপ চিজিল কৰিম বেছিকৈ চিজিল নকৰোঁ যিখিনি পাৰোঁ সেইখিনি কৰিম মানে আৰু ঠিক আছে তেতিয়াহ'লে মই গডৰেজটো চিজিল কৰি লওঁ আৰু তাৰপিছত দেখাম কেনেকুৱা হ'ল আৰু মোৰ ড্ৰেছিং আইনা এখন খুবেই প্ৰয়োজন হৈ আছে দেখিছে নহয় মোক কচমেটিকৰ বস্তু ইয়াত ইফালে সিফালে এইফালে এটা বিউটি বক্স বিচনাৰ ওপৰত এইফালে গ্লাছ এইফালে কিবা কিবি এনেকৈ পৰি আছে আগতে আচলতে আমি ভাড়া ঘৰত আছিলোঁ সেইকাৰণে মই বস্তুখিনি লোৱা নাছিলোঁ এতিয়া লাহে লাহে ল'ম আৰু ভাবিছোঁ লোৱা প্লেনিঙে আছিলে কিন্তু ঘৰটো অলপ ঠিক কৰিবলৈ আছে চিলিংবিলাক লগাবলৈ আছে যিহেতু আমাৰ কোৱাৰ্টাৰ হয় সেইকাৰণে ল'ম আৰু এই বছৰতে ভাবিছোঁ তেতিয়ালৈকে এনেকৈয়ে মেনেজ কৰিব লাগিব অলপ চলপ ইফালে সিফালে আৰু ঠিক আছে তেতিয়াহ'লে ফ্ৰেণ্ড মই এইখিনি জাপি লওঁ আৰু তাৰপিছত আপোনালোকক দেখাম বাৰু কেনেকৈ জাপিলোঁ কাপোৰবোৰ জাপিবলৈ সঁচাকৈ খুব কষ্ট আৰু এইযোৰ মোৰ আটাইতকৈ পুৰণা কাপোৰ হয় মই যেতিয়া সৰুতে বিহু নাচিছিলোঁ তেতিয়াই কাপোৰ হয় এযোৰ আৰু এতিয়াও খুব ধুনীয়া হৈ আছে কেতিয়াবা বাৰু আপোনালোকক পিন্ধি দেখাম আৰু কাপোৰবোৰ দিনক দিনে বাঢ়িহে যায় কমি নাযায় সেইকাৰণে থ'বলৈও জেগা নাইকিয়া হৈ যায় কিছুমান মই দি দিওঁ মানুহবিলাকক যিবোৰ মোৰ বহুতো কাপোৰ সৰু হৈ গ'ল আৰু সেইকাৰণে সেইবোৰ মই বেলেগকে দি দিলোঁ আৰু এই কামটো মোৰ চবতকৈ বেছিকৈ বেয়া লাগে এই কাপোৰ জপা কামটো তথাপিও উপায় নাই জাপিবতো লাগিবই Jet planes in the night sky with you, getting high in the sunrise with you, getting through all the bad times with you. I wasn't missing a thing, no I do. And I wish that I could build a time machine, 'cause time moves on and now you're gone. Oh, if only I could build a time machine, I'd come and get you. I can't forget you. I miss you, I miss you, I miss you all the time. I wish that you were mine. I miss you, I miss you, I miss you all the time. I wish
সামৰি প্ৰায় হৈছে আৰু অকণমান বাকী আছে। দেখাই আছোঁ মই আপোনালোকক কেনেকুৱা হয় ৰূপটো। বেছি ভালকৈ জাপিব পৰা নাই, মই আগতে কৈছোঁ। ফাইনেল এনেকুৱাই হ'লগৈ আৰু ইয়াতকৈ ভাল কৰিব নোৱাৰিলোঁ আৰু এনেকৈ হ'লগৈ। আকৌ কিমান দিন যায় নাজানো। এনেকৈ যেনেকৈ পাৰোঁ তেনেকৈ জাপি দিলোঁ, ইমানো সেয়াই চিজিল কৰিব আৰু পৰা নাই। আপোনালোকে কোনে কোনে এনেকৈ মোৰ মোৰ হিচাপ মতে নিচিনাকৈ ৰাখি আলমাৰি দিলোঁ আৰু। জাপি থাকিব লাগে সপ্তাহে সপ্তাহে মোক জনাবচোন, কমেণ্টত জনাব দেই। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিলে ঠিক আছে তেতিয়াহ'লে ফ্ৰেণ্ড, লাইক কৰিব, আজি আহিছোঁ। ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ মোৰ ভিডিঅ'টো কৰিবচোন যদি ভাল লাগিলে আৰু এটা লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব, আৰু কমেণ্ট কৰিব ছাবস্ক্ৰাইব আৰু কৰি দিব। ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল বাটনটো লাহেকৈ কৰি প্ৰেছ দিব। কৰি দিব। তেতিয়া মই আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে অতি ঠিক আছে সোনকালে পাব। তেতিয়াহ'লে ফ্ৰেণ্ড, গুড নাইট। ঠিক আছে তেতিয়াহ'লে ফ্ৰেণ্ড, আৰু অন্য যিখিনি এটি মোৰ ভিডিঅ'লৈ ফ্ৰেণ্ড অতি আছে সোনকালে লগ অলৰেডি পাম। তেওঁলোকক বাই বাই। বহুত বহুত ধন্যবাদ মোৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আৰু উৎসাহ যোগাব বুলি আশা কৰিছোঁ আগলৈ। আৰু ঠিক আছে তেতিয়াহ'লে ফ্ৰেণ্ড, আজিলৈ আহিছোঁ। গুড নাইট, বাই বাই। Jet planes in the night sky with you. Getting high in the sunrise with you. Getting through all the bad times with you. I wasn't